মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আজিৰ শ্ৰেণীলৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় উদ্ভিদৰ পৰিপুষ্টি পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। আমি এই আলোচনাত কালত পাঠৰ পৰা কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আৰু লগতে সকলো প্ৰশ্ন উত্তৰ কৰিম, কিন্তু প্ৰশ্ন উত্তৰখিনি কৰাৰ আগতে আমি পাঠৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰি ল'ম পাঠ্যক্ৰমত দিয়ে, যিখিনি বুজাৰ প্ৰয়োজন। গতিকে তোমালোকে মনোযোগ দিয়া, সেইখিনি অধ্যয়ন কৰাৰ পিছতেই আমি প্ৰশ্ন উত্তৰলৈ আগবাঢ়িম। ইয়াতে চিত্ৰৰ সহায়ত কিছু কথা বুজিবলৈ চেষ্টা কৰোঁ। এই যিটো প্ৰথম চিত্ৰ ইয়াত লোৱা হৈছে সেইটো হৈছে এটা কোষৰ চিত্ৰ। এটা কোষ মানুহৰ শৰীৰ হওক বা উদ্ভিদ হওক বা এনেকুৱা উদ্ভিদ হওক বা মানুহ শৰীৰ হওক, এনেকুৱা বহুতো কোষেৰে মিলি গঠন হয়। হাজাৰ হাজাৰ লাখ লাখ কোষেৰে মিলি এনেকুৱা গঠন হয়। কোষবিলাক অত্যন্ত সৰু, যিবিলাক আমি খালী চকুৰে দেখা নাপাওঁ। সেইবিলাক অত্যাধুনিক কিছুমান মেচিন যেনে মাইক্ৰস্কোপ, ইয়াৰ জৰিয়তেহে আমি কোষবিলাক দেখা পাওঁ। ইয়াত কোষৰ গঠনবিলাক দিয়া হৈছে। ইয়াত দেখিছানে, যেনেকৈ ইটাৰ লগত ইটা লগ লাগি ঘৰ গঠন হয়, তেনেকৈ কোষৰ লগত কোষ লগ লাগি যিকোনো এটা জীৱৰ শৰীৰ গঠন হয়, সেয়া মানুহেই হওক বা উদ্ভিদেই হওক। এতিয়া চোৱা, ইয়াত কোষৰ গঠন, কোষৰ কেইবাটাও ভাগ দিছে। এটা হৈছে কোষ কেন্দ্ৰ। প্ৰত্যেকটো কোষতে একোটা কোষ কেন্দ্ৰ আছে। চোৱা, কোষ কেন্দ্ৰ আছে আৰু তাৰপিছত কোষাবৰণ আছে, মানে কোষৰ যিটো বাউণ্ডাৰী, এই যে কোষৰ যিটো বাউণ্ডাৰী আছে, সেই বাউণ্ডাৰীটোক কোষাবৰণ নাম দিছে। আৰু তাৰপিছত এই কোষ কেন্দ্ৰ আৰু কোষাবৰণৰ মাজৰ যিখিনি আছে, ইয়াক কোষ প্ৰৰখ নাম দিয়া হৈছে। গতিকে এইটো হ'ল এটা কোষৰ বিন্যাস। আমি এইটো এইকাৰণে অধ্যয়ন কৰিছোঁ কাৰণ পৰৱৰ্তী সময়ত আমাৰ এই কোষৰ বিষয়ে জনাটো প্ৰয়োজন হ'ব। আমি আহোঁ নেক্সট। এই পাঠটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ফটোচিন্থেচিছ, সালোক সংশ্লেষণ। সালোক সংশ্লেষণ কি? উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া। যেনেকৈ মানুহে খাদ্য প্ৰস্তুত কৰিবলৈ ৰান্ধিব লাগে, ঠিক আছে, ৰন্ধাৰ যেনেকৈ এটা পদ্ধতি আছে, ঠিক তেনেদৰে উদ্ভিদেও যদি খাদ্য প্ৰস্তুত কৰিব লগা হয়, তেতিয়াহ'লে সিও এটা পদ্ধতিৰ জৰিয়তে কৰে। সেই পদ্ধতিটো হৈছে ফটোচিন্থেচিছ, সালোক সংশ্লেষণ। আমি এই উদ্ভিদৰ মানে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো বুজি লওঁ। উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাৰ কাৰখানাটো হৈছে ইয়াৰ পাত। এই যে উদ্ভিদৰ পাতবিলাক আছে, ইয়াতেই উদ্ভিদৰ খাদ্য প্ৰস্তুত হয়। এতিয়া খাদ্য প্ৰস্তুত হ'বলৈ হ'লে কি কি বস্তু লাগে? যেনেকৈ মানুহৰ কাৰণে আমি যদি আমি ভাতকে খাদ্য বুলি ধৰি লওঁ, তেতিয়াহ'লে চাউল লাগিব, পানী লাগিব, জুইৰ প্ৰয়োজন হ'ব, এনেকুৱা কিছুমান প্ৰয়োজন আছে। ঠিক তেনেকুৱা উদ্ভিদৰো খাদ্য প্ৰস্তুত হ'বলৈ হ'লে কিছুমান প্ৰয়োজন আছে। সেই প্ৰয়োজনবিলাক কি কি? উদ্ভিদৰ প্ৰয়োজনবিলাক হৈছে কাৰ্বন ডাই অক্সাইড। ইয়াত চোৱা লিখা হৈছে কাৰ্বন ডাই অক্সাইড, এইটো উদ্ভিদৰ খাদ্য এটা প্ৰয়োজন। 2 নম্বৰ সূৰ্যৰ ৰশ্মি লাগিব। 3 নম্বৰ পানী আৰু খনিজ লৱণ লাগিব। এই তিনিওটা বস্তু পাতলৈ আহিব লাগিব আৰু ইয়াতে খাদ্যটো প্ৰস্তুত হ'ব। এতিয়া আমি গোটেই প্ৰচেছটো আলোচনা কৰিম, কেনেকৈ ইয়াত আহে আৰু কেনেকৈ হয়। এই যিটো কাৰ্বন ডাই অক্সাইড আছে, সেইটো বায়ুমণ্ডলৰ পৰা পাতে গ্ৰহণ কৰি লয়। পাতত এনেকুৱা কিছুমান বস্তু আছে, ইয়াত যাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। পত্ৰৰন্ধ্ৰ, এইটোৰ বিষয়ে আমি ভালদৰে বুজিম। পত্ৰৰন্ধ্ৰ, ইয়াতে আমি যদি এতিয়া এইটো পিকচাৰ আলোচনা কৰোঁ, এই পিকচাৰটো ইয়াতে ইংৰাজীত লিখা আছে, চোৱা, অপেনিং এণ্ড ক্লজিং অফ ষ্টমাটা। ষ্টমাটা অসমীয়া নাম পত্ৰৰন্ধ্ৰ, ইংৰাজীত ষ্টমাটা। এইটো চোৱা, দুটা কোষেৰে মিলি গঠন হৈছে। এইটো ইয়াত বন্ধ হৈ আছে, ষ্টমাটা ক্ল'জড, আৰু ইয়াত ষ্টমাটা অপেন, খোলা আছে। মানে এই যে পাতটো আমি দেখাত যে পাতটো দেখোঁ, দেখাতটো আমাৰ চকুত এনেকুৱা একো নপৰে, গোটেই পাতটো একে যেন লাগে, কিন্তু ইয়াৰ ভিতৰত চোৱা বহুতো ষ্টমাটা, পাতৰ যিকোনো এটা বিন্দুতে বহুতো ষ্টমাটা থাকে। আৰু এই ষ্টমাটা, এইটো চোৱা, পাতৰ মাজে মাজে কিমান ষ্টমাটা আছে, পাতত থাকে এইবিলাক। এই ষ্টমাটাবিলাকৰ মুখটো যেতিয়া এনেদৰে খোলা হৈ থাকে, মেল খাই থাকে, ইয়াৰ মাজেৰে বায়ু সোমাই যায় আৰু লগে লগে ষ্টমাটাটোৱে এনেকুৱা দুইফালৰ পৰা হেঁচা মাৰি বন্ধ হৈ যায়। যেতিয়া ষ্টমাটাটোৰ মুখটো বন্ধ হৈ যায়, তেতিয়া ইয়াৰ ভিতৰতে বায়ু, বিশেষকৈ কাৰ্বন ডাই অক্সাইড থাকি যায়, ই ধৰি লয়। এইটো হ'ল এটা ষ্টমাটাৰ কাম। ইয়াত ষ্টমাটাটো দুইটা কোষেৰে গঠিত, কোষ কেন্দ্ৰ, তাৰপিছত
ফাৰ্ষ্ট পত্ৰহৰিত এনেকুৱা বহুখিনি গোটেইখিনিৰ কথা কৈছে ইয়াত গোটেইখিনি ডিটেইলছত আমি নাযাওঁ তো এইটো বুজি পালা পাতত যে আমি যে দেখাত পাত এটা দেখো এই পাতত দুটা বস্তু থাকে এটা হৈছে ষ্টমাটা আৰু এটা হৈছে পত্ৰহৰিত ষ্টমাটাৰ কাম কি পত্ৰহৰিত যাক ক্লৰোফিল বুলি কোৱা হয় ইয়াত চাব পৰা এই যে ডট 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 এইবিলাক সেউজীয়া কিছুমান দাগ আছে এইবিলাক হৈছে পত্ৰহৰিত এই পত্ৰহৰিতৰ কাম কি পত্ৰহৰিতৰ কাম হৈছে সূৰ্যৰ ৰশ্মি ধৰি ৰখা যেতিয়া পাতত ৰদ পৰে ৰদৰ পৰা সূৰ্যৰ ৰশ্মিৰ পৰা ইয়াৰ গৰমটো বা শক্তিটো ধৰি ৰখাটো হৈছে এই পত্ৰহৰিতৰ কাম আৰু এই বাকি ষ্টমাটাৰ কাম হৈছে বায়ু ধৰি ৰখা তো পাতত থকা দুটা বস্তুৰ বিষয়ে আমি জানিব লাগে এটা হৈছে ষ্টমাটা আৰু এটা হৈছে ক্লৰোফিল ষ্টমাটাক অসমীয়াত কোৱা হয় পত্ৰৰন্ধ্ৰ আৰু ক্লৰোফিলক অসমীয়াত কোৱা হয় পত্ৰহৰিত ইয়াত যেটো আছে পত্ৰহৰিত আৰু পত্ৰৰন্ধ্ৰ এই পাতত থকা এই দুইটা বস্তুৰ সহায়ত কি পায় কাৰ্বন ডাই অক্সাইড পায় পত্ৰৰন্ধ্ৰৰ সহায়ত আৰু সূৰ্যৰ ৰশ্মি পৰা যেটো শক্তি পাব লাগে যেনেকৈ জুইৰ পৰা শক্তি আহে ঠিক তেনেকুৱা ইয়াত সূৰ্যৰ ৰশ্মিৰ পৰা গৰমৰ সহায়ত শক্তি আহে সেইটো পত্ৰহৰিতৰ জৰিয়তে লয় আৰু পানী আৰু খনিজ দ্ৰব্য যিখিনি লাগে সেই পানী আৰু খনিজ দ্ৰব্যখিনি মাটিত থাকে ক্ষিপাৰ জৰিয়তে তাৰপিছত গাগছৰ জৰিয়তে এইখিনি পাতলৈ যায় এই তিনিওটা বস্তু যেতিয়া পাতত যায় তেতিয়াই উদ্ভিদৰ খাদ্য প্ৰস্তুত হয় আৰু খাদ্য প্ৰস্তুত উদ্ভিদৰ খাদ্যটোৰ নাম হৈছে কাৰ্বহাইড্ৰেট এতিয়া আমি ইয়াৰ কেমিক্যাল ফৰ্মুলাটো ইয়াত চাওঁ কেমিক্যাল ইকুৱেশ্যনটো হৈছে ইয়াত চোৱা CO2 আমি এই কেমিক্যাল ইকুৱেশ্যন কৰিছে এইটো সেইখিনিলৈ পিছত যাম CO2 মানে কাৰ্বন ডাই অক্সাইড আৰু H2O মানে পানীৰ নাম কাৰ্বন ডাই অক্সাইড গেছৰ কেমিক্যাল নাম হৈছে CO2 পানীৰ কেমিক্যাল নাম হৈছে H2O কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগিব কাৰ্বন ডাই অক্সাইড কৰ পৰা আহে এই যে ষ্টমাটাই ধৰি ৰাখে খোলা মুখেৰে মুখখন খোলা হৈ যেনেকৈ ভিতৰত সোমাই লয় আৰু পিছত বন্ধ হৈ ভিতৰত ধৰি ৰাখে সেই কাৰ্বন ডাই অক্সাইডখিনি আৰু খিপাই যে পানী আনে সেই পানীখিনি লগ হৈ আৰু যেতিয়া পত্ৰহৰিতত সূৰ্যৰ ৰশ্মি পৰে পানী জমা হৈ থাকে আৰু যেতিয়া পত্ৰহৰিত যেটো আছে মই যেটো দেখুৱাইছিলোঁ পত্ৰহৰিতত সূৰ্যৰ ৰশ্মি পৰে তেতিয়া এটা ইয়াত বিক্ৰিয়া হৈ কি হয় কাৰ্বহাইড্ৰেট উৎপন্ন হয় যাৰ এইটো কেমিক্যাল ইকুৱেশ্যন দিয়া হৈছে এইটো হল কাৰ্বহাইড্ৰেট উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হয় এই অক্সিজেনটো গছে গ্ৰহণ নকৰে এইটো গছে বায়ুমণ্ডলত এৰি দিয়ে ইয়াত এই পিকচাৰতো দেখুৱা হৈছে যে কাৰ্বন ডাই অক্সাইডটো পাতে ৰাখি আছে আৰু অক্সিজেনটো উলিয়াই দিছে সেই কাৰণে গছ আমাৰ ইম্পৰ্টেন্ট কাৰণ আমি অক্সিজেনটো গ্ৰহণ কৰো আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিও আৰু গছে কাৰ্বন ডাই অক্সাইডটো ধৰি ৰাখে আৰু অক্সিজেনটো উলিয়াই দিয়ে যাৰ কাৰণে বায়ুমণ্ডলত অক্সিজেনৰ মানে সাপ্লাইটো হৈ থাকে যোগানটো হৈ থাকে গতিকে এই অক্সিজেনটো গছে উলিয়াই দিয়ে গছে এই কাৰ্বহাইড্ৰেটটো নিজৰ খাদ্য হিচাপে ৰাখে গতিকে এই গোটেই প্ৰক্ৰিয়াটো কোৱা হয় ফটোসিনথেসিস বা অসমীয়াত কোৱা হয় খালুক সংশ্লেষণ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা উদ্ভিদৰ খাদ্য কেনেকৈ প্ৰস্তুত হয় অলপ জটিল আছে ভালদৰে বুজি লবা তোমালোকৰ কিতাপত ডিটেইলছ দি আছে সেইখিনি পঢ়ি লবা আৰু লগতে এই ভিডিওটো যদি ভালদৰে বুজা নাই আকৌ এবাৰ ভিডিওটো ৰিভাৰ্স কৰি আকৌ এবাৰ শুনি লবা মই কি এক্সপ্লেনেশন কৰিছো গতিকে নেক্সট এটা পইণ্ট হল আমাৰ এইটো হল এটা পদ্ধতি উদ্ভিদে খাদ্য খোৱাৰ এটা পদ্ধতি ফটোসিনথেসিস এতে সকলো উদ্ভিদে যে ফটোসিনথেসিস কৰিয়ে খাদ্য খায় এনেকুৱা নহয় আৰু মেইনলি আৰু দুইটা প্ৰসেস আছে দুই তিনটা প্ৰসেস আছে এইটো হল এটা প্ৰসেস হোস্ট এন্ড প্যারাসাইট প্ৰসেস এই যেটো প্ৰসেস আছে ইয়াত তোমালোকে নিশ্চয় দেখিছা মই ইয়াত এইটো পিকচাৰ ইনক্লুড কৰা নাই ছবি ইনক্লুড কৰা নাই হোস্ট এন্ড প্যারাসাইট পদ্ধতি মানে কিছুমান গছত কিছুমান লতা বগাই যায় পুৰা ডাঙৰ গছটো আছে ইয়াতে কিছুমান লতা বগাই যায় এই লতাবিলাকে কি কৰে এই গছটোৱে যে ফটোসিনথেসিস কৰি খাদ্য প্ৰস্তুত কৰে ইয়াৰ পৰাই খাদ্যবিলাক খাই লয় গতিকে এইটো হল হোস্ট মানে পোষক ইয়াক পুহি আছে এই গছটোৱে এই লতাজোপাক পুহি আছে আৰু প্যারাসাইট এই লতাজোপা হল প্যারাসাইট পৰজীৱী মানে পৰৰ ওপৰত জীয়াই আছে হি গছজোপাৰ ওপৰত জীয়াই আছে গছজোপাৰ খাদ্য হি খাই আছে গতিকে এনেকুৱা ধৰণে কিছুমান লতা জাতীয় উদ্ভিদ আছে যিবিলাকে নিজে
খালুক সংশ্লেষণ নকৰে, নিজে খাদ্য নবনায়, অন্য গছত আশ্ৰয় লৈ সেই গছজোপাই বনোৱা খাদ্য খাই দিয়ে, সেইটো হ'ল এটা ছিষ্টেম, পৰজীৱী ছিষ্টেম। তাৰ উপৰিও আৰু এটা হ'ল ইনচেক্টিভৰাছ প্লাণ্ট, পতংগভোজী উদ্ভিদ। পতংগভোজী উদ্ভিদ হ'ল এটা উদ্ভিদ আছে কিছুমান, এইবিলাকে পোক পৰুৱা খায়, উদ্ভিদে পোক পৰুৱা খায়। ইয়াত তোমালোকে দেখা পাইছা কলচী উদ্ভিদ, ইয়াৰ পাতবিলাক এনেকৈ কলহৰ নিচিনা হৈ থাকে, মুখটো মানে ডাকনিখন এনেকৈ খোলা থাকে। যেতিয়া ইয়াত কোনোবা উৰি আহি কোনোবা এটা পোক পৰি যায়, সোমাই যায়, তেতিয়া ডাকনিখন বন্ধ হৈ যায়। আৰু যেতিয়া ডাকনিখন বন্ধ হোৱাৰ পিছত পোকটো ওলাই যাব নোৱাৰে, তেতিয়া এই গছটোৱে পোকটোকেই ভক্ষণ কৰে। গতিকে ইয়াক কোৱা হয় পতংগভোজী উদ্ভিদ, পতংগ খাই জীয়াই থাকে। এইটো হ'ল আমি এতিয়ালৈকে 3 ধৰণৰ পাইছোঁ। এটা হ'ল ফটোচিনথেচিছ, খালুক সংশ্লেষণ, যিটো ইমান সময় বুজিছোঁ, তেনেকৈ কিছুমান উদ্ভিদে, বেছিভাগ উদ্ভিদে তেনেকেই খাদ্য প্ৰস্তুত কৰে। কিছুমান উদ্ভিদ আছে এই বেলেগৰ ওপৰত নিজে মানে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, বেলেগৰ খাদ্য খাই লয়, হোষ্ট পেৰাচাইট। আৰু কিছুমান উদ্ভিদ আছে যিবিলাকে মানে পতংগ খাই জীয়াই থাকে। আমি 3 ধৰণৰ পালোঁ। আৰু চাওঁ, আৰু এক ধৰণৰ আছে চেপ্ৰট্ৰপ, মানে মৃতজীৱী। ইয়াত 2টা উদাহৰণ আছে। তোমালোকে কাঠফুলা দেখা পাইছা, কোনোবা গছ বা অন্য কিবা যদি মৰি পচি যায়, তেতিয়া ইয়াত কাঠফুলাৰ সৃষ্টি হয়। গছ হওক, খেৰ হওক, যেতিয়া মানে পচি যায়, তেতিয়া কাঠফুলাৰ সৃষ্টি হয়। অৰ্থাৎ মৰি যোৱা বস্তুৰ পৰা যিখিনি পুষ্টি থাকে, মৰি গ'লেও তাৰ শৰীৰটোত যিখিনি পুষ্টি থাকে, সেই পুষ্টিখিনিৰ ভিত্তিত হয় এই কাঠফুলাবিলাক। বেকুৰবিলাকৰ ৰেণুবিলাক উৰি থাকে আৰু তাৰ পৰাই হয় এই কাঠফুলা। এইবিলাক হ'ল মৃতভোজী উদ্ভিদ। এইটো এটা উদ্ভিদ আৰু এই মৰা বস্তুটোৰ পৰা ইয়াৰ খাদ্য গ্ৰহণ কৰে। আৰু কিছুমান হ'ল ফাংগি, বেকুৰ। তোমালোকে যদি কোনোবা ব্ৰেড, এইটো এটা ব্ৰেডৰ ফটো দেখা পাইছা, ব্ৰেড যদি কেইবাদিনো পুৰণা হৈ থাকে, পেলাই থোৱা থাকে, ইয়াত এনেকৈ কিছুমান ক'লা দাগ পৰা দেখা পাইছা, চামনিৰ নিচিনা। আমি খালী চকুৰে ইয়াক এনেকৈ ক'লা চামনিৰ নিচিনা দাগ দেখা পাওঁ, কিন্তু ইয়াক যদি আমি অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰোঁ, এনেকৈ গছ দেখা পাম আমি। আচলতে এইবিলাক ক'লা দাগ নহয়, ইয়াত বেকুৰ পৰিছে আৰু বেকুৰৰ এনেকুৱা গছ হয় এইবিলাক, কিন্তু এইবিলাক ইমান সৰু, আমি খালী চকুৰে দেখা নাপাওঁ। সেইকাৰণে এইবিলাক আমি খাব নালাগে ব্ৰেড বেয়া হৈ গ'লে। এইটো হ'ল এক প্ৰকাৰৰ উদ্ভিদ। গতিকে ইহঁত হ'ল মৃতভোজী, মৃত বস্তুৰ ওপৰত জীয়াই থকা। আমি যদি আহোঁ নেক্সট স্লাইডলৈ, ইয়াত গোটেই পাৰ্টটোৰ ইম্পৰ্টেণ্ট যিখিনি পইণ্ট আছে সেইখিনি দিয়া আছে। এইখিনি তোমালোকে পঢ়ি ল'বা। তোমালোকে গোটেই পাৰ্টটো এবাৰ অধ্যয়ন কৰি ল'বা। পাৰ্টটোৰ ইম্পৰ্টেণ্ট যিখিনি পইণ্ট আছিল সেইখিনি মই এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিছোঁ। পৰৱৰ্তী সময়ত আমি এই গোটেই পাৰ্টটোৰ যিখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি লৈ আগবাঢ়িম। ইয়াতে যদি কিবা নুবুজা আছে তোমালোকে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কিবা ক'বলগীয়া আছে থাকিলে কমেণ্ট কৰিবা, আৰু লগৰ কোনোবা যদি আছে ইয়াৰ এই কণ্টেণ্টখিনি, এই কথাখিনি জনা প্ৰয়োজন, একে ক্লাছতে আছে যাৰ মেটেৰিয়েলছ, ষ্টাডি মেটেৰিয়েলছৰ প্ৰয়োজন, তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা। এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু সেইখিনিকে কৈ মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।